নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম বিশ্বৰ কেইখনমান গৰম ঠাইৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি মোক আপোনালোকে ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি বেয়া পায় তেন্তেও ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আহক। ইজিপ্ত হ'ল এখন বালিৰ চহৰ। চাৰিওফালে বালিৰে আৱৰা। সেইবাবে এই ঠাইখন অত্যাধিক গৰম। ইয়াত প্ৰতিদিনে ৩৫ ডিগ্ৰী ওপৰত থাকে। ডুবাইও এখন গৰমৰ দেশ। এই দেশখনতো চাৰিওফালে বালি আছে। এই দেশখনৰ গৰম প্ৰতিদিনে ৪০ ডিগ্ৰী ওপৰত থাকে। ইয়াত আপোনালোকে অট্টালিকাও দেখিবলৈ পাব। গ্ৰীচ চহৰখন বিশ্বৰ আটাইতকৈ গৰম চহৰ। ইয়াৰ গৰম অত্যাধিক। এই দেশখনৰ পৰিৱেশটো বহুত মনোমোহা। গৰমৰ সময়ত ইয়াত অত্যাধিক গৰম পৰে। কুৱেইট চিটি এখন মৰুভূমি চহৰ। ইয়াত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে, সেইবাবে ইয়াৰ গৰম বেছি। ইয়াত প্ৰতিদিনে ৪০ ডিগ্ৰী ওপৰত থাকে। এৰিজ'না ইয়াৰ পৰিৱেশ ইমানেই গৰম যে ৰাস্তাতে পৰি থকা গাড়ীসমূহ অলপ অংশ গলিবলৈ ধৰে। ইয়াত ইমানেই গৰম মানুহ বাহিৰলৈ ওলাই যাব নোৱাৰে। ইয়াৰ মানুহবোৰ প্ৰায় ঘৰৰ ভিতৰতে সোমাই থাকে। ইয়াত প্ৰতিদিনে ৪৫ ডিগ্ৰী গৰমৰ ওচৰত থাকে। আৰু এনে গৰম ঠাই বহু আছে। সকলোবোৰ বিষয়ে জানিব মন গ'লে আপুনি গুগলত চাৰ্চ কৰি জানিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো কিবা ভুল হয় তেন্তে কমেণ্ট কৰি জনাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।